নমস্কাৰ। ইতিমধ্যে যোৱাটো ভিডিঅ'ত মই স্বদেশী আন্দোলনৰ ফলাফলৰ ওপৰত কিছু পৰিমাণে ক'বলৈ যত্ন কৰিছিলোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে স্বদেশী আন্দোলনৰ সময়খিনিতে ভাৰতবৰ্ষৰ দ্বিতীয় ৰাজনৈতিক অনুষ্ঠান মুছলিম লীগৰ যিহেতু গঠন হৈছিলে, মুছলিম লীগ কিয় গঠন হৈছিলে, মুছলিম লীগৰ উদ্দেশ্য কি আছিলে, আৰু মুছলিম লীগৰ স্বদেশী আন্দোলনৰ সময়খিনিত কেনেকুৱা ধৰণৰ ভূমিকা আছিলে, এই সকলো কথা ক'বলৈ যত্ন কৰিম। ইতিমধ্যে আগৰ ভিডিঅ'সমূহত মই কৈছোঁ যে বংগ বিভাজনৰ যি পৰিকল্পনা ব্ৰিটিছ চৰকাৰে লৈছিল, তাৰ উদ্দেশ্যটো আছিল যে জাতীয়তাবাদটোক ৰোধ কৰা, আৰু এই জাতীয়তাবাদটোক ৰোধ কৰিবৰ কাৰণে হিন্দু আৰু মুছলমান সমাজৰ মাজত এটা ধৰ্মীয় বিভাজন বিচাৰিছিলে, আৰু এটা সাম্প্ৰদায়িক সংঘাত বিচাৰিছিলে। কাৰণ এই সাম্প্ৰদায়িক সংঘাতটোৱে বংগপ্ৰদেশত গঢ়ি উঠা যি জাতীয়তাবাদ সেইটো কিছু পৰিমাণে হ'লেও দুৰ্বল কৰিব, এই কথা লৰ্ড কাৰ্জনে ভালদৰে বুজি উঠিছিলে। আৰু যাৰ কাৰণে লৰ্ড কাৰ্জনে বংগ বিভাজনৰ পৰিকল্পনাৰ পিছতে তেওঁ পূৰ্ববংগৰ কেইবাটাও এলেকা, ঢাকা, চট্টগ্ৰাম, মৈমনসিং, এই সকলোবোৰ এলেকা তেওঁ কি কৰিছিলে, ভ্ৰমণ কৰিছিলে। আৰু তেওঁ তাৰ সাধাৰণ মানুহৰ লগত বিভিন্ন সভা সমিতিত কি কৰিছিলে, মিটিং কৰিছিলে। আৰু সেই সভা সমিতিবোৰত তেওঁ বক্তব্য ৰাখিছিল যে বংগ বিভাজনৰ ফল হিচাপে মুছলিম সমাজৰ যথেষ্ট সুবিধা হ'ব। তেওঁ বুজাবলৈ যত্ন কৰিছিল যে মুছলিম সমাজে বংগ বিভাজনৰ ফলস্বৰূপে কি হ'ব, যথেষ্ট উপকৃত হ'ব। আৰু সেইখিনি সময়ত বংগৰ নবাব ছালিমুল্লাহ খানৰ পৰা তেওঁ কি কৰিছিলে, আনুগত্য লাভ কৰিছিলে। আৰু ছালিমুল্লাহ খানৰ নেতৃত্বত তেওঁ গোটেই পূৰ্ববংগৰ মুছলিম সমাজৰ তেওঁ আনুগত্য লাভ কৰিব বিচাৰিছিলে। আৰু লৰ্ড কাৰ্জনৰ এই যি বংগ বিভাজনৰ কাৰ্যক একাংশ শিক্ষিত মুছলিম সমাজে কি কৰিছিলে, সমৰ্থন কৰিছিলে। আৰু ইয়াৰ লগতে তেওঁ কি কৰিছিলে, লৰ্ড কাৰ্জনে ছালিমুল্লাহ খানক প্ৰায় 14 লাখ টকা কম সুদৰ হাৰত অৰ্পণ কৰিছিলে। তাৰ উপৰিও যিসকল মুছলিম ভূস্বামী আছিলে তেওঁলোককো বিশেষ সা সুবিধা দিয়াৰ কাৰণে তেওঁ কি কৰিছিলে, মন্তব্য ৰাখিছিলে। আৰু এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি একাংশ শিক্ষিত মুছলমান সমাজ লৰ্ড কাৰ্জনৰ এই বংগ বিভাজনৰ সিদ্ধান্তক সমৰ্থন কৰিবলৈ ওলাই আহিছিলে। লৰ্ড কাৰ্জনৰ পিছত যেতিয়া ভাইচৰয় হিচাপে লৰ্ড মিণ্টুই শাসন কাৰ্য হাতত ল'লে, লৰ্ড মিণ্টুৱে শাসন কাৰ্য লৈয়ে তেওঁ মুছলিম সমাজক বিশেষ ৰাজনৈতিক সা সুবিধা দিয়াৰ কথা উল্লেখ কৰিলে। আৰু তেখেতৰ এই ঘোষণাৰ পিছতে একাংশ মুছলিম সমাজে তেওঁলোকৰ শাসন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব, তেওঁলোকে কিদৰে মুছলিম সমাজ লাভান্বিত হ'ব, ইয়াৰ ওপৰত কি কৰিব ধৰিলে, চিন্তা চৰ্চিত, আৰু তেওঁলোকে আলোচনাত বহিব ধৰিলে। আৰু তাৰ পিছতে তেওঁলোকে ছালিমুল্লাহ খানৰ আহ্বান ক্ৰমে একাংশ শিক্ষিত মুছলিম মানুহৰ অংশগ্ৰহণত ঢাকা ৰাজদৰবাৰত তেওঁলোকে এখন অধিৱেশন আহ্বান কৰে। আৰু এই অধিৱেশনতো তেওঁলোকে কি কৰে, মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটো গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এই অনুষ্ঠানৰ সভাপতিত্ব গ্ৰহণ কৰিছিলে আগা খানে। এই প্ৰস্তাৱিত যি ৰাজনৈতিক সংগঠনটোৰ উদ্দেশ্য আছিলে ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান সমাজৰ আনুগত্য প্ৰকাশ কৰা, তাৰ উপৰিও ব্ৰিটিছ চৰকাৰক মুছলিম সমাজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থ সিদ্ধিৰ কথা মনত কৰাই দিয়া, আৰু মুছলিম সমাজৰ মাজত থকা ভয়
উদ্দেশ্য এইবোৰ নোহোৱা কৰা। আৰু এইসমূহ উদ্দেশ্য লৈ মুছলিম লীগ 1906 চনত কি কৰিছিলে, গঠন হৈছিলে। আৰু মুছলিম লীগৰ গঠনৰ পিছত মুছলিম সমাজক মুছলিম লীগে যি ধৰণে নেতৃত্ব বহন কৰিব ধৰিলে, এই কাৰ্যৰ প্ৰতি লৰ্ড মিণ্টো আৰু সেইখিনি সময়ৰ ভাৰত সচিব জন মৰ্লেই তেওঁলোকৰ মুছলিম লীগৰ কৰ্ম-কাজত সন্তুষ্টি প্ৰকাশ কৰিছিলে। আৰু তাৰ ফলস্বৰূপে 1909 চনত যেতিয়া মিণ্টো সংস্কাৰ আইন হৈছিলে, সেই আইনত কি কৰা হৈছিলে, মুছলিমসকলক পৃথক নিৰ্বাচন খেলৰ কি কৰা হৈছিলে, নিৰ্বাচনৰ সুবিধা প্ৰদান কৰিছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী অনুষ্ঠান হিচাপে মুছলিম লীগে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ'ল। আৰু সেই গুৰুত্বপূৰ্ণ ভূমিকাটো ব্ৰিটিছৰ সপক্ষেহে কৰিবৰ কাৰণে সক্ষম হ'ল। যিটো সমৰ্থন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ষেত্ৰত কিছু পৰিমাণে এটা সমস্যাৰ কাৰক হিচাপে থিয় দিব ধৰিছিলে। কিন্তু পিছলৈ এই মুছলিম লীগৰ যি সমৰ্থন কৰিছিলে, একাংশ এটা খুব কনজাৰ্ভ এটা কি আছিলে, সংগঠন আছিলে। আৰু এই কনজাৰ্ভ সংগঠনটোৰ ওপৰত শিক্ষিত এছাম মুছলমান সমাজ, যাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি হৈছিলে, তেওঁলোকে বেছিকৈ সমৰ্থন কৰিছিলে। কিন্তু পিছৰ পৰ্যায়ত যেতিয়া মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌলৈ যেতিয়া 1910 চনত স্থানান্তৰিত কৰা হয়, তাৰ পিছত মুছলিম লীগৰ যিটো ভূমিকা কিছু পৰিমাণে কি হয়, কমি আহে। কাৰণ এই মুছলিম লীগৰ প্ৰতি ভাৰতবৰ্ষৰ সকলো মুছলিম সমাজৰ সমৰ্থন নাছিলে। একাংশ কনজাৰ্ভ যি মুছলিম মানুহ আছিলে, তেওঁলোকৰহে কি আছিলে, সমৰ্থন আছিলে। বাকী মানুহখিনিৰ সমৰ্থন নাছিলে। 1910 চনৰ পিছত এই মুছলিম লীগৰ যিটো ভূমিকা, যিটো চৰ্চা, সেইটো লাহে লাহে কি হ'ব ধৰিলে, কমিব ধৰিছিলে। আৰু পিছত 1915 চনৰ পিছত ছালিমুল্লাহ খানৰ মৃত্যুৰ পিছত এই মুছলিম লীগৰ যি কনজাৰ্ভ যিটো নীতি আছিলে, সেইটো লাহে লাহে কি হ'ব ধৰিলে, শিথিল হ'ব ধৰিলে। আৰু মুছলিম লীগটোৰ যি স্বদেশী আন্দোলনৰ সময়ত যিটো ভূমিকা, সেই ভূমিকাটোৱে কিছু পৰিমাণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু হ'লেও স্বদেশী আন্দোলনৰ যি ভূমিকা আছিলে, সেইটোক কেতিয়াও ৰোধ কৰিব পৰা নাছিল। ব্ৰিটিছৰ যিটো উদ্দেশ্য আছিলে, সেইটোক কেতিয়াও ৰোধ কৰিব পৰা নাছিলে। ব্ৰিটিছৰ যি সিদ্ধান্ত আছিলে, বংগ বিভাজনৰ যি সিদ্ধান্ত আছিলে, সেই সিদ্ধান্তক তেওঁলোকে কি কৰিব লগা হৈছিলে, এটা সময়ত উঠাই ল'বৰ কাৰণে বাধ্য হৈছিলে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে মুছলিম লীগৰ যিটো ভূমিকা, সেইটো চমুকৈ ক'বৰ কাৰণে যত্ন কৰিছিলোঁ। ইয়াতে কাৰোবাৰ কিবা সুধিব লগা থাকিলে, কিবা ডাউট থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, বা পৰীক্ষাৰ কাৰণেও কিমান ইম্পৰ্টেণ্ট এই বিষয়েও জানিবৰ কাৰণে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।